আহিলি এনেকৈ কাটি দিম দে মই গম পাইছিলোঁ সেইকাৰণে খৰখেদাকৈ আহিলোঁ কিবা এটা হ'ব নেকি বুলি ভাবিছিলোঁ ধান কটা মেচিন এইটো ট্ৰেক্টৰ লিখীয়া JCB বুলি ক'ব পাৰিব ট্ৰেক্টৰো ক'ব পাৰিব চব হয় আকৌ ফকলেনো বুলি ক'ব পাৰিব এইফালে ধান কাটিব এতিয়া ধান এইফালে এইফালে ওলাই যায় বন হাবিবিলাক Same to same JCB. এইবিলাক দেখিছে নহয় সব এতিয়া দায়া দিলে মেচিনে এতিয়াৰ পৰা ডাউনিয়ে মানে কষ্ট কৰিব নালাগে এই টিকাফটা ৰডত বহুত সুবিধা হৈ গৈছে এইবিলাক ট্ৰেক্টৰ ওলাই এখন আহিছে আমাৰ অসমতে হয় অসমৰ তিনচুকীয়া ডিস্ট্ৰিক্টত কাকপথাৰ এলেকাত আহিলে এইখন ট্ৰেক্টৰখন বেছি টাইম নালাগে এইবিলাক ধান দাওঁতে পটককৈ হৈ যায় সকলোৱে সুবিধা হয় এই
ইয়াৰ ধান কাটিলে মেচিনটোৱে, এতিয়া ধান উলিয়াব। এতিয়া ইয়াৰ পৰা সেইটো ওপৰফালে ডাইৰেক্ট ট্ৰেক্টৰত থ'ব। ভাই